নমো বুদ্ধায়। ধম্ম চক্ৰ প্ৰৱৰ্তন সূত্ৰং ধৰ্মচক্ৰ প্ৰৱৰ্তন সূত্ৰ। 6 বছৰ কঠোৰ তপস্যাৰ অন্তত ভগৱান বুদ্ধই উৰুবেলাৰ নয়নজৰা নদীৰ তীৰত বধিবৃক্ষৰ তলত পবিত্ৰ বহাগী পূৰ্ণিমা তিথিত বুদ্ধত্ব লাভ কৰিলে। তাৰ পিছত অনন্ত দুখ ৰাশিৰ উদয় বিলয় চিন্তা কৰি মুচলিন্দ মূলৰ তলত বিবেক সুখ পৰম সুখ উপভোগ কৰি থাকিল। ইয়াৰ পিছত ৰাজায়তন বৃক্ষমূলৰ তলত বহি মণিক তপস্যু আৰু ভল্লিকৰ দান গ্ৰহণ কৰি তেওঁলোকক ত্ৰিৰত্নৰ শৰণাপন্ন কৰিলে। ইয়াৰ পিছত তেওঁ চিন্তা কৰিলে যে মই যে আৰ্য সত্য ধৰ্মৰত্ন লাভ কৰিলো, ই সঁচাকৈ অতিশয় গম্ভীৰ, অতিপাত দুৰ্বোধ্য। লোক দেশ আৰু মহান্ধ সাধাৰণ মানুহে এই গভীৰ সত্য আৰ্য সত্য ধৰ্মক উপলব্ধি কৰিব নোৱাৰিব। শ্ৰোতাসকলে যদি সত্যৰ মূল তত্ত্ব হৃদয়ংগম কৰিব নোৱাৰে, তেনেহ'লে মই এই আৰ্য সত্য ধৰ্ম দেশনা কৰাৰ কোনো প্ৰয়োজন নাই। এই ভাবি তেওঁ আৰ্য সত্য ধৰ্ম দেশনা কৰিব নে নকৰিব ইতস্তত হৈ পৰিল। সেই সময়ত ব্ৰহ্মা সহস্পতিয়ে বুদ্ধৰ মনোভাৱ বুজি পাই জগতৰ মানৱ জাতিৰ কল্যাণাৰ্থে আৰ্য সত্য ধৰ্ম প্ৰচাৰ কৰিবলৈ দেৱ মানৱৰ হিতাৰ্থে ভগৱানক অনুৰোধ কৰিলে। তেতিয়া মহাকাৰণী বুদ্ধই বুজি পালে যে তেওঁৰ আৱিষ্কাৰ মহান আৰ্য সত্য ধৰ্ম হৃদয়ংগম কৰিব পৰা মানুহ জগতত আছে। সেয়ে তেওঁ তেতিয়া আৰ্য সত্য ধৰ্ম প্ৰচাৰ কৰিবলৈ উৎসাহিত হৈ পৰিল। তেওঁ তেতিয়া ভাবিলে, কাকনো প্ৰথমতে ধৰ্ম দেশনা কৰিব। ভাবি শিক্ষাগুৰু আলাৰা কালাম আৰু উদ্ৰেক ৰামপুত্ৰৰ কথা চিন্তা কৰিলে। কিন্তু তেওঁ দিব্য চকুৰে দেখিলে যে তেওঁলোক আৰু ইহ জগতত নাই।
তাৰ পিছত তেওঁৰ সহযোগীয় পঞ্চবৰ্গীয় ভিক্ষুসকলৰ কথা চিন্তা কৰিলে। তেতিয়া তেওঁ মনস্থ কৰিলে যে তেওঁ সেই পঞ্চবৰ্গীয় বন্ধুবৰ্গকেই সৰ্বপ্ৰথম ধৰ্মদেশনা কৰিব। তেওঁ তেওঁৰ দিব্য চক্ষুৰে দেখিলে যে সেই সময়ত পঞ্চবৰ্গীয় ভিক্ষুসকলে বাৰাণসীৰ ঋষিপতন মৃগদায়ত তপস্যা কৰি আছে। অৱশেষত ভগৱান বুদ্ধ বাৰাণসীৰ ঋষিপতন মৃগদায় অভিমুখে যাত্ৰা কৰিলে। মৃগদায় হৰিনাম বিচৰণৰ স্থান। আনফালে তেওঁৰ সহযোগী পঞ্চবৰ্গীয় ভিক্ষুসকলে তেওঁৰ আগমনৰ কথা বুজিব পাৰি তেওঁলোকৰ মনত অশ্ৰদ্ধা আৰু অৱহেলাৰ ভাৱ জন্মিল। তেওঁলোকে স্থিৰ কৰিলে যে শ্ৰমণ গৌতম আহিলে তেওঁলোকে কোনো গুৰুত্ব নিদিব আৰু কোনো সন্মান প্ৰদৰ্শন নকৰিব। কিন্তু কি আচৰিত, ভগৱান আহি পোৱাৰ লগে লগে তেওঁলোকৰ মনোভাৱবোৰ সলনি হৈ গ'ল আৰু সকলোৱেই নতমস্তক হৈ তেওঁক অভিবাদন জনালে। নিদানং ভূমিকা ভিক্ষুন পঞ্চবাগ্গিনং ঈশিপতন নামকে মৃগদায়ে ধম্মবরং ইয়ং তং নিব্বান পাপকং। সম্পত্তি নামকেন মহাব্রহ্মেণ যাচিত চতুষং প্রকাশন্ত লোকনাথ অদেশৈ। নন্দিতং সর্বদেবৈঃ সর্বসম্পত্তি সাধকং সর্বলোক হিতার্থায় ধম্মচক্রং ভনামহে। সহম্পতি নামৰ মহাব্ৰহ্মাৰ অনুৰোধ মৰ্মে ঈশিপতন নামকে মৃগদায়ে ঋষিপতন নামৰ মৃগদায়ত হৰিণাৰ বা মৃগৰ চৰণভূমিত সাৰনাথত তপস্যা কৰি থকা পঞ্চবৰ্গীয় ভিক্ষুসকলক সৰ্বলোকৰ হিতাৰ্থে সকলো দেৱ মানৱৰ সৰ্বসম্পত্তি সাধক সৰ্বপাপ নাশক তথা নিৰ্বাণ প্ৰাপ্তিৰ উত্তম শিক্ষা ধৰ্মচক্ৰ প্ৰৱৰ্তন কৰিলে। ধম্মচক্ৰং নামহে সৰ্বলোক হিতাৰ্থায় সকলো লোকৰ হিত সাধনৰ বাবে। ধম্মচক্ৰং নামহে। হে ভিক্ষুগণ, মই যি অমৃতৰ সন্ধান পাইছো সেই বাণী তোমালোকক শুনাবলৈ আহিছো। তোমালোকে মনোযোগ দি শুনা। তাৰ পিছত ভগৱানে তেওঁলোকৰ কুশল চিত্ত দৰ্শন কৰিবলৈ পাই দে মে ভিক্ষৱে অন্তা প্ৰবজ্জিতেন ন
সেবিতব্যা। এইবুলি জগতৰ সৰ্বলোকৰ হিতাৰ্থে ধৰ্মচক্ৰ প্ৰৱৰ্তন কৰিলে। এবং মে সুতং একং সময়ং ভগবা বারাণস্যাং বিহরতি ইসিপতনে নিগদায়ে। তত্র খ ভগবা পঞ্চবজ্ঞে ভিক্ষু আমন্তেসি। আনন্দস্থবিৰে ৰাজগৃহৰ সন্তৰ্পণী গুহাত 500 অৰহতৰ প্ৰথম সন্মিলনৰ মহাসংগীতিক এইদৰে বৰ্ণনা কৰিছিল। মই এইদৰে শুনিছ, এক সময়ত ভগৱান বাৰাণসীৰ ঋষিপটন মৃগদায়ত অৱস্থান কৰিছিল। তাত তেওঁ পঞ্চবৰ্গীয় ভিক্ষু যথাক্ৰমে কন্দন্য, ভদ্ৰীয়, বপ্প, অশ্বজী আৰু মহানামক আহ্বান কৰি এইদৰে ক'বলৈ ধৰিলে। দে মে ভিক্ষৱে অন্তাপবজ্জিতেন ন সেবিতব্যা। কতমে দে সায়ং কামেষু কামসুখল্লিকানুযোগহীন গম্য পথুজনিক অনর্য অনর্থ সংহিত স্বয়ং অত্তকিল মথানুযোগ দুঃখ অনর্য অনর্থ সংহিত। এতে ভিক্ষৱে উভন্তে অনুপগম্য মধ্যমা প্ৰতিপদা তথাগতেন অভিসম্বুদ্ধা। চক্ষুকৰণী ধ্যানকৰণী উপশমায় অভিজ্ঞায় সম্বোধায় নিৰ্বাণায় সংবৰ্ততি। হে ভিক্ষুগণ, প্ৰব্ৰজিত ভিক্ষু শ্ৰমণসকলে দুটা চৰম পথেৰে আগুৱাব নেলাগে। সেই দুটা কি কি? প্ৰথমটো হ'ল হীন গাঁৱলীয়া সাধাৰণজনৰ পালিত অনাৰ্য অনৰ্থকৰ কাম্য বস্তুবোৰত অনুৰক্ত হোৱা পথ। অনৰ্থকৰ কাম্য বস্তুবোৰত অনুৰক্ত হোৱা পথ, এয়া হীন গাঁৱলীয়া সাধাৰণজনৰ পালিত পথ। দ্বিতীয়টো হ'ল অনাৰ্য অনৰ্থকযুক্ত চিত্তক্লেশজনিত কৃচ্ছ কষ্ট বৰণ কৰাটো, কৃচ্ছ সাধনা কৰাটো, শৰীৰক অতিপাত দুখ দিয়াটো। তথাগত বুদ্ধই এই দুয়োটা চৰমৰ ঊৰ্ধত উপনীত হৈ পৰম মধ্যম পথত
য'ত জ্ঞান চকু উদয় হয়, যি জ্ঞান উপশম আৰু অভিজ্ঞা উৎপাদনকাৰী আৰু যি পথে মানুহক নিৰ্বাণলৈ লৈ যায়, সেই শ্ৰেষ্ঠ পথত উপনীত হৈছে। কতমাস ভিক্ষুবে মজ্জিমা প্ৰতিপদা তথাগতেন অভিসম্বুদ্ধা চক্ষুকৰণী জ্ঞানকৰণী উপশমায় অভিজ্ঞায় সম্বদ্ধায় নিৰ্বাণায় সম্বত্ততি। অয়মেব অর্থাঙ্গিক মগ্গ শ্রেয়থিদং সম্মাদিতি সম্মা সংকল্প सम्मा वाचा सम्मा कम्मन्त सम्मा आजीव सम्मा व्यायाम सम्मा सति सम्मा समाधि। अयं कोसा भिक्षुवे মজ্জিমা প্ৰতিপদা তথাগতেন অভিসম্বুদ্ধা চক্ষুকৰণী জ্ঞানকৰণী উপশমায় অভিজ্ঞায় সম্বোধায় নিৰ্বাণায় সম্বত্ততি। হে ভিক্ষুগণ, বুদ্ধ তথাগত কৰ্তৃক অধিগত প্ৰজ্ঞা চকু উৎপাদনকাৰী আৰু জ্ঞান উপশম আৰু অভিজ্ঞা উৎপাদনকাৰী আৰু যি পথে মানুহক নিৰ্বাণলৈ লৈ যায়, সেই সংবৰ্তনকাৰী সেই মধ্যম পথজনক কি? এই মহান মধ্যম পথটো হ'ল অষ্টাংগিক মাৰ্গ। যথাক্ৰমে সম্যক দৃষ্টি, সম্যক সংকল্প, সম্যক বাক্য, সম্যক কৰ্ম, সম্যক জীৱিকা, সম্যক প্ৰচেষ্টা, সম্যক স্মৃতি আৰু সম্যক সমাধি। হে ভিক্ষুগণ, প্ৰজ্ঞা চকু উৎপাদনকাৰী আৰু জ্ঞান উপশম আৰু অভিজ্ঞা উৎপাদনকাৰী আৰু যি পথে মানুহক নিৰ্বাণলৈ লৈ যায় ঊৰ্ধ্বগামী, সেই সংবৰ্তনকাৰী মধ্যম প্ৰতিপদা পথৰ প্ৰতি তথাগত বুদ্ধ অধিগত হৈছে। ইদং খপন ভিক্ষৱে দুঃখং অৰিহৎসং জাতিপি দুঃখা জৰাপি দুঃখা ব্যাধিপি দুঃখ মৰণমপি দুঃখং অপ্যেহি সম্পজগ দুঃখ পিয়েহি বিপজগ দুঃখ यं पिच्छां न लभते तंपि दुःखं संक्षिप्तेन पंचोपदलखंड दुःखा। हे भिक्षुगण, जाति की दुःखा जन्म तो এই দুখ
জৰাপি দুঃখা জৰা ব্যাধি বাৰ্ধক্যটো দূৰ মৰণমপি দুঃখং মৃত্যুটো পৰম দূৰ অপ্ৰিয় হি সম্পদৱ দুঃখ অপ্ৰিয় সংযোগটো দূৰ অপ্ৰিয়জনৰ লগত থাকিব লগা হোৱাটো বৰ দূৰ প্ৰিয়ে হি বিপদৱ দুঃখ প্ৰিয়জনৰ লগত বিয়োগ প্ৰিয়জন দূৰত থাকে আঁতৰত থাকে এইটো বৰ দূৰ য়ং পিচ্ছং ন লভতি যিটো ইচ্ছা কৰোঁ ইচ্ছিত বস্তু নাপাওঁ কামনা কৰাটো নাপাওঁ আশা কৰাটো নাপাওঁ সেইটো দূৰ য়ংপি দুঃখ নোপোৱাটোহে পাওঁ নিবিচৰাটো পাওঁ ক'বলৈ গ'লে এই পঞ্চস্কন্ধন সংযোজনটোৱেই দূৰ শাৰীৰিক মানসিক পঞ্চস্কন্ধৰ এই জীৱনৰূপী শৰীৰটোৱেই দুখ ইয়াকে দুখ আৰ্য সত্য বোলে অৰ্থাৎ দুখৰ বাস্তৱতা আছে ই পৰম সত্য ই আৰ্য সত্য ইদংখ পনভিক্ষৱে দুঃখ সমুদয় অৰিয়হচ্ছং য়ায়ং তন্হা পনভবিকা নন্দিৰাগ সহগতা তত্র বিনন্দিনী দুঃখ সমুদয়ং অৰিয়হচ্ছ সেয়থিদং কামতানা ভবতানা বিভবতানা হে ভিক্ষুগণ ভৱৰ পৰা ভৱান্তৰলৈ পুনঃ পুনঃ উৎপাদিকা তৃষ্ণা আছে যি নেকি আনন্দ আৰু লোভৰ লগত আগমন কৰে সেই ভৱ অভিনন্দনকাৰিণীৰ কাৰণ বা চৰ্ত আছে দুঃখ সমুদয় অৰিয়হচ্ছং দুখৰ মূল কাৰণ আছে পনভবিকা নন্দিৰাগ বাৰে বাৰে উৎপাদন হোৱা নন্দিৰাগ বিৰাগৰ তন্হা য়ায়ং তন্হা তৃষ্ণা ভৱ অভিনন্দনকাৰিণীৰ কাৰণ আৰু চৰ্ত আছে এই ভৱই এই জীৱনে জীৱন ধাৰণে দুখৰ কাৰণ হৈ পৰে আৰু সেই ভৱ এই জীৱন সৃষ্টিৰ কাৰণ আছে সেয়া হ'ল কাম তৃষ্ণা ভৱ তৃষ্ণা আৰু বিভৱ তৃষ্ণা ইয়াকে কোৱা হয় দুখ সমুদয় আৰ্য সত্য দুখৰ মূল কাৰণ আছে ই ধ্ৰুৱ সত্য সেয়ে ই আৰ্য সত্য ইদংখ পনভিক্ষৱে দুঃখ নিৰোধৰিয়হচ্ছং য় তস্যৈব তন্হায় অশেষ বিৰাগ নিৰোধ সগ পতিনিঃসগ মুক্তি অনালয় হে ভিক্ষুগণ এই ভৱ তৃষ্ণাৰ নিষেধ আছে নিৰোধ আছে ত্যাগ নিক্ষেপ মুক্তি আৰু অনালয় আছে ইয়াকে দুখ নিৰোধ আৰ্য সত্য বোলে অৰ্থাৎ সকলো প্ৰকাৰৰ দুখ নিবাৰণ হয়
স্বাধীনতাৰ সত্যতা আছে, মুক্তিৰ বাস্তৱতা আছে, নিৰ্বাণৰ সত্যতা আছে। ই পৰম সত্য, সেয়ে ই আৰ্য সত্য। দুঃখ নিৰোধ অৰিহত্যং, সকলো দুখ বিনাশ হৈ যায়। ইদংখ পনভিক্ষৱে দুঃখ নিৰোধগামিনী প্ৰতিপদা অৰিহত্যং। অয়মেব অৰিহত্যঙ্গিক মগ্গ ছেয়থিদং সম্মা দিট্ঠি, সম্মা সংকল্প, সম্মা বাচা, সম্মা কম্মন্ত, সম্মা জীব, সম্মা ব্যায়াম, সম্মা সতি, সম্মা সমাধি। হে ভিক্ষুগণ, দুখ নিবাৰণৰ উপায় আছে, আৰ্য অষ্টাংগিক মাৰ্গ আছে। যেনে সম্যক দৃষ্টি, সম্যক সংকল্প, সম্যক বাক্য, সম্যক কৰ্ম, সম্যক জীৱিকা, সম্যক প্ৰচেষ্টা, সম্যক স্মৃতি আৰু সম্যক সমাধি। এই আৰ্য অষ্টাংগিক মাৰ্গটোৱেই দুখ নিৰোধগামিনী প্ৰতিপদা বা দুখ নিৰোধৰ সৎ উপায়। দুঃখ নিৰোধগামী প্ৰতিপদা অৰিহত্যং, আৰ্য সত্য আছে। ইদং দুঃখং অৰিহত্যন্তি মে ভিক্ষৱে পূৰ্বে অনুশোচন্তু ধম্মেষু চক্ষুৰুপাধি, জ্ঞানোপাধি, প্ৰজ্ঞাউপাধি, বিদ্যাউপাধি, আলোকোপাধি। পূৰ্বে অনুশোচেষু ধম্মেষু, পূৰ্বতে নুশুনা। তংখ পনিদং দুঃখং অৰিহত্যং পৰ্যন্তি মে ভিক্ষৱে পূৰ্বে অনুশোচেষু ধম্মেষু চক্ষুৰুপাধি, জ্ঞানোপাধি, প্ৰজ্ঞাউপাধি, বিদ্যাউপাধি, আলোকোপাধি। তংখ পনিদং দুঃখং অৰিহত্যং পৰ্যন্তন্তি মে ভিক্ষৱে পূৰ্বে অনুশোচেষু ধম্মেষু চক্ষুৰুপাধি, জ্ঞানোপাধি, প্ৰজ্ঞাউপাধি, বিদ্যাউপাধি, আলোকোপাধি। হে ভিক্ষুগণ, পূৰ্বে অশ্ৰুত এই দুখ আৰ্য সত্যই মোৰ জ্ঞান চক্ষু উদয় কৰাইছে। পূৰ্বে অনুশোচেষু, পূৰ্বে অশ্ৰুত, কোনেও আগতে শুনা নাই। অশ্ৰুত এই আৰ্য সত্য জ্ঞানে মোৰ জ্ঞান চক্ষু উদয় কৰাইছে।
মোৰ জ্ঞান প্ৰজ্ঞা বিদ্যা আলোক উৎপন্ন হৈছে। প্ৰজ্ঞা উদয় হৈছে, বিদ্যা উদয় হৈছে, আলোক উদয় হৈছে। সেই বৃক্ষ আৰ্য সত্য পৰিজ্ঞাতব্য বাবে এই অজ্ঞাত পূৰ্ব ধৰ্মলৈ মোৰ চকু জ্ঞান প্ৰজ্ঞা বিদ্যা আৰু আলোক উৎপন্ন হৈছে। সেই বৃক্ষ আৰ্য সত্য পৰিজ্ঞাতব্য বাবে এই অশ্ৰুত পূৰ্ব ধৰ্মলৈ মোৰ চকু জ্ঞান প্ৰজ্ঞা বিদ্যা আৰু আলোক উৎপন্ন হৈছে। ভগৱানে সন্তুষ্ট প্ৰকাশ কৰিছে। ইদং দুঃখ সমুদয় অৰিহচ্ছন্তি মে ভিক্ষুবে পূৰ্বে অননুসৃতেষু ধম্মেষু চক্ষুদপাদি জ্ঞানোদপাদি প্ৰজ্ঞাদপাদি বিদ্যাদপাদি আলোকোদপাদি তংখ পনিদং দুঃখ সমুদয়ং অৰিহচ্ছং পহাতবন্তি মে ভিক্ষুবে পূৰ্বে অননুসৃতেষু ধম্মেষু চক্ষুদপাদি জ্ঞানোদপাদি প্ৰজ্ঞাদপাদি বিদ্যাদপাদি আলোকোদপাদি তংখ পনিদং দুঃখ সমুদয়ং অৰিহচ্ছং পহিনন্তি মে ভিক্ষুবে পূৰ্বে অননুসৃতেষু ধম্মেষু চক্ষুদপাদি জ্ঞানোদপাদি প্ৰজ্ঞাদপাদি বিদ্যাদপাদি আলোকোদপাদি। হে ভিক্ষুগণ, এই দুখ সমুদয় আৰ্য সত্য পৰিজ্ঞাতব্য ভাৱে এই অশ্ৰুত পূৰ্ব ধৰ্মলৈ মোৰ চকু জ্ঞান প্ৰজ্ঞা বিদ্যা আৰু আলোক উৎপন্ন হৈছে। হে ভিক্ষুগণ, এই দুখ সমুদয় আৰ্য সত্য ত্যাগৰ যোগ্য বাবে এই পূৰ্ব অপ্ৰকাশিত ধৰ্মলৈ মোৰ চকু জ্ঞান প্ৰজ্ঞা বিদ্যা আৰু আলোক উৎপন্ন হৈছে। হে ভিক্ষুগণ, এই দুখ সমুদয় আৰ্য সত্য পৰিত্যক্ত হৈছে বাবে এই অশ্ৰুত পূৰ্ব ধৰ্মলৈ মোৰ চকু জ্ঞান প্ৰজ্ঞা বিদ্যা আৰু আলোক উৎপন্ন হৈছে। পৰিজ্ঞাতব্য দুখসমূহ পৰিজ্ঞাতব্য কিয় বুজি পাইছে আৰু দুখৰ কাৰণসমূহ জ্ঞাত হৈছে আৰু ত্যাগ কৰিছে। পৰিজ্ঞাতব্য। ইদং দুঃখ নিৰোধং অৰিহচ্ছন্তি মে ভিক্ষুবে পূৰ্বে অননুসৃতেষু ধম্মেষু চক্ষুদপাদি জ্ঞানোদপাদি প্ৰজ্ঞাদপাদি বিদ্যাদপাদি আলোকোদপাদি তংখ পনিদং দুঃখ নিৰোধং অৰিহচ্ছং হচ্ছিকতবন্তি মে ভিক্ষুবে পূৰ্বে অননুসৃতেষু ধম্মেষু চক্ষুদপাদি জ্ঞানোদপাদি প্ৰজ্ঞাদপাদি বিদ্যাদপাদি আলোকোদপাদি তংখ পনিদং দুঃখ নিৰোধং অৰিহচ্ছং হচ্ছিকতন্তি মে ভিক্ষুবে পূৰ্বে অননুসৃতেষু ধম্মেষু চক্ষুদপাদি জ্ঞানোদপাদি প্ৰজ্ঞাদপাদি বিদ্যাদপাদি আলোকোদপাদি। হে ভিক্ষুগণ, এই দুখ নিৰোধ আৰ্য সত্য বাবে এই অশ্ৰুত পূৰ্ব ধৰ্মলৈ মোৰ চকু জ্ঞান প্ৰজ্ঞা বিদ্যা আৰু আলোক উৎপন্ন হৈছে। দুখ নিৰোধ আৰ্য সত্য। যেনেকৈ দুখৰ কাৰণ আছে আৰ্য সত্য দুখ,
দুখৰ সত্যতা আৰ্য সত্য, তেনেকৈ দুখ নিৰোধটো আৰ্য সত্য। এই আৰ্য সত্যলৈ ভগৱান বুদ্ধৰ চকু জ্ঞান প্ৰজ্ঞা বিদ্যা আলোক উৎপন্ন হৈছে। হে ভিক্ষুগণ, এই দুখ নিৰোধ আৰ্য সত্য প্ৰত্যক্ষকৰণীয়, নিজে আহি দেখাৰ যোগ্য, প্ৰত্যক্ষকৰণীয়, নিজে কৰিব লাগিব আৰু নিজে যোগ্যতা প্ৰমাণ কৰি চাব লাগিব, দেখিব লাগিব, প্ৰত্যক্ষকৰণীয়। সেইবাবে ই অশ্ৰুতপূৰ্ব ধৰ্মলৈ মোৰ চকু জ্ঞান প্ৰজ্ঞা বিদ্যা আৰু আলোক উৎপন্ন হৈছে। হে ভিক্ষুগণ, এই দুখ নিৰোধ আৰ্য সত্য প্ৰত্যক্ষ কৰিছে বাবে মই নিজে প্ৰত্যক্ষ কৰিছোঁ, আহিছোঁ, চাইছোঁ, প্ৰমাণ কৰিছোঁ, ফল ভোগ কৰিছোঁ, প্ৰত্যক্ষ কৰিছোঁ। এই অশ্ৰুতপূৰ্ব ধৰ্মলৈ মোৰ চকু জ্ঞান প্ৰজ্ঞা বিদ্যা আৰু আলোক উৎপন্ন হৈছে, প্ৰত্যক্ষ দৰ্শন কৰিছোঁ। ইদং দুঃখ নিৰোধগামিনী প্ৰতিপদা অৰিয়চ্ছন্তি মে ভিক্ষৱে পূৰ্বে অননশ্ৰুতেষু ধম্মেষু চক্ষুমুদপাদি জ্ঞানমুদপাদি প্ৰজ্ঞাউদপাদি বিদ্যাউদপাদি আলোকোদপাদি তং খ পানিদং দুঃখ নিৰোধগামিনী প্ৰতিপদা অৰিয়চ্ছং ভবেতবন্তি মে ভিক্ষৱে পূৰ্বে অননশ্ৰুতেষু ধম্মেষু চক্ষুদপাদি জ্ঞানমুদপাদি প্ৰজ্ঞাউদপাদি বিদ্যাউদপাদি আলোকোদপাদি তং খ পানিদং দুঃখ নিৰোধগামিনী প্ৰতিপদা অৰিয়চ্ছং ভবিতন্তি মে ভিক্ষৱে পূৰ্বে অননশ্ৰুতেষু ধম্মেষু চক্ষুদপাদি জ্ঞানমুদপাদি প্ৰজ্ঞাউদপাদি বিদ্যাউদপাদি আলোকোদপাদি। হে ভিক্ষুগণ, এই দুখ নিৰোধগামিনী প্ৰতিপদা আৰ্য সত্য বাবে এই অজ্ঞাতপূৰ্ব ধৰ্মলৈ মোৰ চকু জ্ঞান চকু, জ্ঞান প্ৰজ্ঞা বিদ্যা আৰু আলোক পোহৰ, জ্ঞানৰ পোহৰ উৎপন্ন হৈছে। অজ্ঞাতপূৰ্ব ধৰ্মলৈ মোৰ চকু, মানসিক চকু, জ্ঞান প্ৰজ্ঞা, বাস্তৱ জ্ঞান, ভাৱনাময় প্ৰজ্ঞা, শ্ৰুতময় প্ৰজ্ঞা, চিন্তাময় প্ৰজ্ঞা, বিদ্যা আৰু আলোক পোহৰ উৎপন্ন হৈছে। হে ভিক্ষুগণ, এই দুখ নিৰোধগামিনী প্ৰতিপদা আৰ্য সত্য ভাৱনা কৰাৰ যোগ্য তথা প্ৰত্যক্ষকৰণীয়ৰ বাবে এই অশ্ৰুতপূৰ্ব ধৰ্মলৈ মোৰ চকু জ্ঞান প্ৰজ্ঞা বিদ্যা আৰু আলোক উৎপন্ন হৈছে। হে ভিক্ষুগণ, এই দুখ নিৰোধগামিনী প্ৰতিপদা আৰ্য সত্য ভাৱনা কৰিছ, স্বয়ং ভাৱনা কৰিছ, সাক্ষাৎ কৰিছ, প্ৰত্যক্ষ কৰিছ। সেইবাবে এই অশ্ৰুতপূৰ্ব ধৰ্মলৈ মোৰ চকু জ্ঞান প্ৰজ্ঞা বিদ্যা আৰু আলোক উৎপন্ন হৈছে। মই নিজেই ভাৱনা কৰিছোঁ। নিৰোধগামিনী হয়, নিৰোধ হয়, নিৰোধগামিনী প্ৰতিপদা আৰ্য সত্য, চিৰ সত্য। মই ভাৱনা কৰিছোঁ আৰু এই ভাৱনাৰ দ্বাৰা মোৰ নিৰোধ হয় বুলি মোৰ চকু জ্ঞান প্ৰজ্ঞা বিদ্যা আৰু আলোক উৎপন্ন হৈছে। যাৱকিত বঞ্চমে ভিক্ষৱে ইমেষু চতুষু অৰিয়হস্যেষু এবং তি পৰিব্ৰতং দ্বাদশাৱকং যথাভূত জ্ঞানদৰ্শনং ন সুবিশুদ্ধং অহং
অহসি নেব তবাহং ভিক্ষবে সদেবকে লোকে সমায়কে সব্রহ্মকে সৎসমন ব্রাহ্মণিয়া পূজায় সদেব মনুষ্যায় অনুত্তরং সম্মা সম্বন্ধি অভিসম্বুদ্ধতি পচ্ছয়াংসি। যাব কি বংশ মে ভিক্ষবে, হে ভিক্ষুগণ, যিমান দিনলৈকে এই চাৰি আৰ্য সত্যসমূহৰ ত্ৰিবিধ ক্ৰম অনুসাৰে দ্বাদশ প্ৰকাৰ জ্ঞান দৰ্শন কৰিব পৰা নাছিল, সিমান দিনলৈকে মই কোনো মাৰ ব্ৰহ্মা দেৱতা ব্ৰাহ্মণ শ্ৰমণৰ মাজত মই অনুত্তৰ সম্যক সম্বন্ধী লাভ কৰিছে বুলি কত প্ৰকাশ কৰা নাছিল। মই কেতিয়াও কাৰো আগত প্ৰকাশ কৰা নাছিল, ইমান দিনলৈকে মই জ্ঞান প্ৰাপ্ত হোৱা নাছিল। যাব কিবঞ্চ মে ভিক্ষবে, হে ভিক্ষুগণ, যিমান দিনলৈকে এই চাৰি আৰ্য সত্যসমূহৰ ত্ৰিবিধ ক্ৰম অনুসাৰে দ্বাদশ প্ৰকাৰৰ জ্ঞান দৰ্শন কৰিব পৰা নাছিল, সিমান দিনলৈকে মই কোনো মাৰ ব্ৰহ্মা দেৱতা শ্ৰমণৰ আগত মই অনুত্তৰ সম্যক সম্বন্ধী লাভ কৰিছে বুলি কত প্ৰকাশ কৰা নাছিল। যত সখমে ভিক্ষবে মেষু চতুষরীয় হচ্ছেষু এবং তে পরিব্রতং দ্বাদশাকারং যথাভূত জ্ঞান দর্শনং সবিশুদ্ধং অহসি নেব তবাহং ভিক্ষবে সদেবকে লোকে সমারোকে সব্রহ্মকে সমন সসমন ব্রাহ্মণিয়া পজায় সদেব মনুষ্যায় অনুত্তরং সম্মা সম্বন্ধি অভিসম্বুদ্ধতি পচ্ছয়াংসি। হে ভিক্ষুগণ, যেতিয়া এই চাৰি আৰ্য সত্যসমূহৰ ত্ৰিবিধ ক্ৰম অনুসাৰে দ্বাদশ প্ৰকাৰৰ জ্ঞান পৰিষ্কাৰভাৱে দৰ্শন কৰিব পৰা নাছিল, মই নিজে প্ৰত্যক্ষ কৰিব পৰা নাছিল, আৰু এতিয়া পৰিষ্কাৰভাৱে দৰ্শন কৰিব পাৰিছ। ত্ৰিবিধ ক্ৰম অনুসাৰে দ্বাদশ প্ৰকাৰৰ জ্ঞান পৰিষ্কাৰভাৱে দৰ্শন কৰিব পাৰিছ। যেতিয়া পাৰিছ তেতিয়াহে মই মাৰ ব্ৰহ্মা দেৱতা বা ব্ৰাহ্মণ শ্ৰমণৰ মাজত অনুত্তৰ সম্যক সম্বন্ধী লাভ কৰিছে বুলি প্ৰকাশ কৰিছোঁ। নিজে প্ৰত্যক্ষভাৱে পৰিষ্কাৰভাৱে দৰ্শন কৰিছ বাবে প্ৰকাশ কৰিছ। অনুত্তৰ সম্যক সম্বন্ধী লাভ কৰিছে বুলি মই প্ৰকাশ কৰিছোঁ। এয়া বাস্তৱ সত্য। জ্ঞানঞ্চ পনমে দৰ্শনং উদপাদি অকুপমে সত বিমুক্তি অয়মন্তিমা জাতি নথিদানি পুনঃপতি ইদং বস ভগবাত্মনা পঞ্চবজ্ঞা ভিক্ষু ভগবত ভাষিতং অভিনন্দতি। মোৰ জ্ঞান দৰ্শন উৎপন্ন হৈছে, মোৰ চিত্ত কেতিয়াও আৰু প্ৰকোপিত নহয়। এইটোৱে মোৰ সৰ্বশেষ জন্ম, ইয়াৰ পিছত আৰু মই সংসাৰত জন্ম ল'ব নালাগে। ভগৱান বুদ্ধ যেতিয়া এই বাক্য প্ৰকাশ কৰিলে
তেতিয়া পঞ্চবৰ্গীয় ভিক্ষুগণে আনন্দত উৎফুল্লিত হৈ সাধুবাদেৰে ভগৱত বাক্য অনুমোদন কৰিলে। যেতিয়া ভগৱানে ক'লে, মোৰ জ্ঞান দৰ্শন উৎপন্ন হৈছে, মোৰ চিত্ত কেতিয়াও আৰু প্ৰকোপিত নহয়, এইটোৱে মোৰ সৰ্বশেষ জন্ম, ইয়াৰ পিছত আৰু এই সংসাৰত মই জন্ম ল'ব নালাগে। ভগৱান বুদ্ধই যেতিয়া এই বাক্য প্ৰকাশ কৰিলে, তেতিয়া পঞ্চবৰ্গীয় ভিক্ষুগণে আনন্দতে উৎফুল্লিত হৈ সাধুবাদেৰে ভগৱত বাক্য অনুমোদন কৰিলে। সাধু 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 বুলি আনন্দত উৎফুল্লিত হৈ পৰিল। ইমস্মিং চ পন ব্যাকৰণস্মিং ভূয়মানে আয়ুষ্মত কন্দস্য বিৰধং বিতমলং ধম্মচক্ষুং উদপাদি ইয়ং কিঞ্চি সমুদয় ধম্মং সব্বং তং নিৰোধ ধম্মন্তি। এই ধৰ্মচক্ৰ প্ৰৱৰ্তনৰ সময়ত আয়ুষ্মান কন্দন্দৈ পাপৰজমুক্ত হৈ কলুষমুক্ত হৈ অনিত্য ভাৱনাৰে উদয় বিলয় ভাৱনাৰে শ্বেতাপতি মাৰ্গ লাভ কৰিলে। ভগৱান বুদ্ধৰ দ্বাৰা ধৰ্মচক্ৰ প্ৰৱৰ্তনৰ সময়ত ভূমিবাসী দেৱতাসকলে সাধুবাদ ধ্বনি কৰি কৈছিল যে এই বাৰাণসীত অকল অনুত্তৰৰ দ্বাৰাহে ধৰ্মচক্ৰ প্ৰৱৰ্তন হৈছে। ইয়াৰ বাহিৰে আন কোনো শ্ৰমণ ব্ৰাহ্মণ বা দেৱতা মাৰ বা ব্ৰহ্মা বা আন কোনো কাৰো দ্বাৰা ইয়াত কোনো ধৰ্মচক্ৰ প্ৰৱৰ্তন হোৱা নাই। একমাত্ৰ অনুত্তৰৰ দ্বাৰাহে ধৰ্মচক্ৰ প্ৰৱৰ্তন হৈছে। ভূমিবাসী দেৱতাসকলে সাধুবাদ ধ্বনি কৰিলে। সাধু সাধু। প্ৰৱৰ্তিতে চ পন ভগৱতা ধম্মচক্ৰে ভস্মা দেৱা সদ্য মনুষ্য বেশুং এতং ভগৱতা বাৰাণসীয়ং নিশিপতনে নিগদায়ে অনুত্তৰং ধম্মচক্ৰং প্ৰৱৰ্তিতং অপ্ৰতিবৰ্ত্যং সমনেন বা ব্ৰাহ্মণেন বা দেৱেন বা মাৰেণ বা ব্ৰহ্মণা বা কেনচিবা লোকস্মিন্তি। ভস্মানং দেৱানং সদ্যং সুত্তা সত্যং হাজৰিকা দেৱা সদ্য মনুষ্য বেশুং এতং ভগৱতা বাৰাণসীয়ং ইশিপতনে নিগদায়ে অনুত্তৰং ধম্মচক্ৰং প্ৰৱৰ্তিতং অপ্ৰতিবৰ্ত্যং সমনেন বা ব্ৰাহ্মণেন বা দেৱেন বা মাৰেণ বা ব্ৰহ্মণ বা কেনচিবা লোকস্মিন্তি। ভূমিবাসী দেৱতাসকলৰ সাধুবাদ শুনি সত্যম্য হাজৰিকা দেৱতাসকলে সাধুবাদ দিবলৈ ধৰিলে। সত্যম্য হাজৰিকাৰ দেৱতাসকলৰ সাধুবাদ শুনি তাৱতিংছৰ স্বৰ্গৰ দেৱতাসকলেও সাধুবাদ দিবলৈ ধৰিলে।
তাবতিংশবাসী দেৱতাসকলৰ সাধুবাদ শুনি জামানং দেৱতাসকলেও সাধুবাদ দিবলৈ ধৰিলে। তুচিতানং দেৱতাসকলেও সাধুবাদ দিবলৈ ধৰিলে। নিৰ্বাণ গতিৰ দেৱতাসকলেও সাধুবাদ দিবলৈ ধৰিলে। পৰনিৰ্মিত বসতি নং দেৱতাসকলেও সাধুবাদ দিবলৈ ধৰিলে। দেৱতাসকলৰ সাধুবাদ শুনি ব্ৰহ্ম পুৰোহিত ব্ৰহ্মায়ো সাধুবাদ দিবলৈ ধৰিলে। তেওঁৰ সাধুবাদ শুনি মহাব্ৰহ্মায়ো সাধুবাদ দিবলৈ ধৰিলে। পৰিত্ৰাভাল দেৱতাসকলেও ব্ৰহ্মাসকলেও সাধুবাদ দিবলৈ ধৰিলে। অপমানাভা দেৱতাসকলেও ব্ৰহ্মাসকলেও সাধুবাদ দিবলৈ ধৰিলে। অৱসৰাৰ ব্ৰহ্মাসকলেও সাধুবাদ দিবলৈ ধৰিলে। পৰিত্ৰাহুবাৰ ব্ৰহ্মাসকলেও সাধুবাদ দিবলৈ ধৰিলে। অপমানৱ দেৱতা ব্ৰহ্মাসকলেও সাধুবাদ দিবলৈ। শুভকিন্ন কানং দেৱতা ব্ৰহ্মাসকলেও সাধুবাদ দিবলৈ ধৰিলে। বেহত ফলনং দেৱতাসকলেও সাধুবাদ দিবলৈ ধৰিলে। অত্তপানং দেৱতাসকলেও সাধুবাদ দিবলৈ ধৰিলে। সুদৰ্শনং দেৱতাসকলেও সাধুবাদ দিবলৈ ধৰিলে। সুদৰ্শনং দেৱতাসকলেও সাধুবাদ দিবলৈ ধৰিলে। এইদৰে দেৱলোক, স্বৰ্গলোক, ব্ৰহ্মলোকৰ সকলো দেৱতা, সকলো ব্ৰহ্মাই সাধুবাদ দিবলৈ ধৰিলে। ভগৱানে বাৰাণসীৰ ঋষিপটন মৃগদায়ত ধৰ্মচক্ৰ প্ৰৱৰ্তন কৰোঁতে ভূমিবাসী দেৱতাসকলে সাধুবাদৰ ধ্বনি দিবলৈ ধৰিলে। ভূমিবাসী দেৱগণৰ ধ্বনি শুনি চতুৰ্ম হাজাৰিক দেৱতাসকলেও সাধুবাদ ধ্বনি ঘোষণা কৰিলে। এইদৰে ক্ৰমান্বয়ে তাবতিংশ, জাম, তুষিত, নিৰ্বাণগতি, পৰস্মৃতি, পৰনিৰ্মিত, বশৱৰ্তী দেৱগণেও সাধুবাদ ঘোষণা কৰিলে। ইয়াৰ পিছত ব্ৰহ্মা, পৰিহৰ্যা ব্ৰহ্মা, পুৰোহিত, মহাব্ৰহ্মা, পৰিত্ৰাপ ব্ৰহ্মা, অপ্ৰণৱ ব্ৰহ্মা, অৱসৰ, পৰিতত্ত্ব শুভ ব্ৰহ্মা, অপ্ৰণাম শুভ ব্ৰহ্মা, শুভকিন্ন ব্ৰহ্মা, বেলু, অবিক, অত্যপ, সুদৰ্শন, সুদৰ্শী আৰু একনিষ্ঠবাসী দেৱগণেও সাধুবাদ ধ্বনি ঘোষণা কৰিলে। ইতিহ তেন খনেন লয়েন তেন মুহূৰ্তেন যাব ব্ৰহ্মলোকা শব্দ অভ্যুগঞ্জি আয়চ্ছ দশহস্ৰী লোকধাতু সংকপ্তি সম্পকম্পি সম্পবেধি অপমানস উলাৰ উভাস লোকে পাতুৰহসি এতিকম্ম দেৱানং দেৱানু ভৱন্তি অথখ ভগবাউদানং উদানেচি আয়াঞ্চি বতভ কন্দয় অয়াসি বতভ কন্দয়তি ইদং ইদং আয়স্মত কন্দয়স্য আয়ং কন্দয়স্দেৱ নমং অহসিতি। এইদৰে ধৰ্মচক্ৰ প্ৰৱৰ্তনৰ মুহূৰ্তত ব্ৰহ্মলোক পৰ্যন্ত শব্দ ঘোষিত হৈছিল। তেতিয়া দশসহস্ৰ সৌৰজগত কম্পিত আৰু প্ৰকম্পিত হৈ পৰিছিল। দিব্য আলোককো অতিক্ৰম কৰি গোটেই জগততে এক অপ্ৰমেয় আৰু উদাৰ আলোক ৰশ্মি প্ৰাদুৰ্ভাৱ হৈছিল। ইয়াৰ পিছত ভগৱান বুদ্ধই সুললিত কণ্ঠে স্থিতি জ্ঞাপন কৰিলে আৰু আয়ুষ্মান কন্দন্য
18 কোটি ব্ৰহ্মাৰ সৈতে শতপতি মহাফলত প্ৰতিষ্ঠিত হ'ল। তেতিয়াৰ পৰাই আয়ুষ্মান কৌণ্ডিন্য জ্ঞাত বা অৰহত কৌণ্ডিন্য বুলি খ্যাত হৈ পৰিল। ভৱতু সৰ্বমঙ্গলম ভৱতু সৰ্বমঙ্গলম সৰ্ববুদ্ধানুভাবেন সদা সত্যি ভৱন্তু তে সৰ্বধৰ্মানুভাবেন সদা সত্যি ভৱন্তু তে সৰ্বসংঘানুভাবেন সদা সত্যি ভৱন্তু তে।